हेलो एभ्रिवान आज इभिनिंग डिউটিৰ পৰা মানুহজনে নিবলৈ আহিলে আৰু সেইভাবে ভাবিলো সানচতে মেলাখনটো সোমাই যাও আপোনালোককো দেখুৱা হ'ব সেইবে মেলাখনত সোমালো আৰু মেলাখনৰ মেইন উদ্দেশ্য হ'ল লাইটিং চাওকচোন সবফালে কেৱল লাইট এখন মেইন গেট আৰু আমি 10 টকাকৈ টিকেট কাটি সোমাই গলো আৰু তলখন কিন্তু বহুতেই বুকা যেহেতু মেলাখন জিদিনাখনৰ পৰা ষ্টাৰ্ট হৈছে সেইদিনাখনৰ পৰা বৰষুণে দি আছে মানে আৰু সৰু ল'ৰা-ছোৱালী খেলা বস্তু ঢেৰ আছে বিভিন্ন ধৰণে আছে আৰু লগতে এডাল সকলৰ কাৰণে আছে বাণিজ্য মেলাখন কাৰণ মিনা বজাৰ বুলি ক'লে আমি সকলোৱে বৰ ভাল পাওঁ নহয় জানো আৰু এই চকৰিটোত ইমানেই লাইট দিছে চাওকচোন ক'তনো পাইছে জানো তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিল কিমান আহিব ঠিক নাই আৰু তাৰ পিছতে আমি ভাবিলো চকৰিটোত উঠো নে নুঠো কিন্তু মোৰ বৰ সাহস নাই কিন্তু উঠিবলৈ কিন্তু মনটো বহুত আছে দেই কিন্তু সাহসটোহে নাই তাৰ পিছতে আমি লগ পালো ইনচাৰ্জ বাইদেউ আমাৰ হস্পিটেলৰ ইনচাৰ্জ বাইদেউ গৰাকীক আৰু তেখেতে ক'লে বলা আমি কাকুৱাৰ বাইক ৰেলী চাওঁগে তাতো কাটিব লাগিব 50 টকাকৈ টিকেট আৰু সেইভাবে 50 টকা টিকেট কাটি ললো আৰু মটকা কোৱা চাবলৈ গলো আৰু গৈ মানে ইমানেই দেখিলো কি মানে মই ক'ব নোৱাৰো আপোনালোকক বাইক চাওকচোন কেনেকৈ গৈ আছে ইমান ফুল কনফিডেন্ট কেনেকৈ মানে আৰু অকল বাইকে নহয় তেওঁলোকে গাড়ীও ঘূৰাব পাৰিছে চাওকচোন মই কিন্তু এয়া ফাৰ্ষ্ট চাইছো দেই আগতে কেতিয়াও এয়া চোৱাৰ সৌভাগ্য হোৱা নাছিল সেইবাবে এয়া চালো চাওকচোন আৰু এখন গাড়ী আৰু সিখন গাড়ীয়ে হাতত ধৰা-ধৰি কৰি চলাইছে মই দেখি ক'ব নোৱাৰা হৈ গৈছো আৰু পাৰিলে আপোনালোকেও চাব আৰু ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাইছো মেলাখনৰ লাইট বেছি দেই আৰু মানুহ আছে ইমান নথকাও নহয় আৰু এই যে মটকা কোৱাৰ ৰেলীটো এইটো চাবলৈ কিন্তু মানুহৰ মনৰ সাহস লাগিব কিন্তু দেই এজনী আইতাৰ দেখিলো ইমান বয়সতো এইবিলাক চাবৰ কেনেকৈ সাহস কৰিছে চাওকচোন আইতাগৰাকীয়ে পাৰিছে বুলিহে কিন্তু দেই আমাৰ এইটো বয়সত কি হয় ঠিক নাই আৰু তাৰপিছত তললৈ নামি আহিলো এয়া হ'ল মটু পদলো সকলোৱে চিনি পায়ে ইয়াতো উঠি আপোনালোকে ঘূৰিব পাৰে ঘূৰো বুলি ক'লে আৰু আইচক্ৰীম দুটা খাই ল'লো আৰু ঘৰলৈ আচাৰ অকণমান আনিলো আৰু মই নহৰু আচাৰ খাই বহুত বেছিয়ে ভাল পাওঁ আৰু আজিলৈ বাই বাই